এই কবিতাটো যোৱা বছৰ লিখিছিলোঁ 1 জানুৱাৰী তাৰিখে আমাৰ নগাঁও ৰেডিঅ' চেণ্টাৰত এই কবিতাটো পাঠ কৰা হৈছিল সেই সময়খিনিত মানে বৰ বেয়া দিন চলি আছিলে মানে পুলৱামা এটেক হৈছিলে বা তেনেধৰণে বহুত বেয়া বছৰ এটা গৈছিলে তো সেই বছৰটোৰ ওপৰত মই লিখিছিলোঁ এনেধৰণৰ আছিলে কবিতাটো ৰক্ষা এক নিষ্ঠুৰ কষ্টদায়ক বৰ্ষৰ পৰিসমাপ্তি কিমানৰ ঘৰখন ঘৰৰ মুধচখন বৰদৈ চিলাই উৰুৱালে কিমানৰ সোণ পোনা অতীত হৈ গ'ল কিমানৰ ঘৰৰ ভেটিটোৱে সম্পূৰ্ণ হৈ নুঠিল আৰু কিমানে বাৰীৰ পাচলিখিনি বাৰীতে পচাই বছৰটো সামৰিলে সময়ৰ খুঁতৰ কাৰণে এই সকলোবোৰ মাথো কেৱল জাবৰ ইপাৰৰ পৰা সিপাৰ পোৱালে অথচ কোনেও গমকে নাপালে ধন্যবাদ